আমাৰ মাননীয় CM ছাৰে কৈছে যে আজমলৰ মানুহে গোটেই ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ চিট লৈ ল'লে। আজমলৰ Super40 খন ক'ত আছে? তেওঁৰ Super40 খন অবভিয়াছলি অসমত আছে আৰু তাতে কাৰ ল'ৰা ছোৱালীয়ে পাইছে, কাৰ বাচ্ছাই পাইছে? অসমৰ বাচ্ছাই পাইছে। আৰু অসমৰ CM কোন? আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ। যদি অসমৰ CM হেমন্ত বিশ্ব শৰ্মা ছাৰ হয় আৰু Super40 খন যদি অসমত আছে আৰু তাৰ পাছত অসমৰ ল'ৰা ছোৱালী যদি ইঞ্জিনিয়াৰিং আৰু ডক্টৰৰ চিট পাইছে, তেন্তে কাৰ মানুহে পাইছে? অবভিয়াছলি CM ছাৰৰ মানুহে পাইছে। তেন্তে মোৰ মতে CM ছাৰে দুখ কৰা বুলি ক'ব নালাগিছিলে। CM ছাৰে ভালহে পাব লাগিছিলে, কাৰণ CM ছাৰৰ মানুহে পাইছে ধৰক ডক্টৰ ইঞ্জিনিয়াৰিঙৰ চিটবোৰ। CM ছাৰে যেতিয়া দুখ লগা বুলি কৈছে, তেতিয়া মোৰ বিৰাটে বেয়া লাগিছে, কাৰণ এজন CM হৈ পালে এনেকুৱা কথা ক'ব নালাগিছিলে। হয়তো তেওঁ বুজি পোৱা নাই চাগে। আৰু ভিডিঅ'টোত কোৱা হৈছে যে আজমলে মানে ডক্টৰ ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা পাতিছে। এতিয়া মইতো ভাবিছিলোঁ যে মানে এইটো ডিউটি চাগে বেলেগৰ হয়। আজমল তাত যে কেতিয়া আহিলে ডিউটিটো, সেইটো মোৰ জানিবৰ কাৰণে বিৰাট ইচ্ছা। আৰু যে বাৰে বাৰে কোৱা হৈ আছে যে আজমলৰ মানুহে পাইছে, আজমলৰ মানুহে পাইছে, তাতে কোন মানুহ পঢ়ে? মইতো জানাতো তাতেতো অসমৰ ল'ৰা ছোৱালীহে পঢ়ে, অসমৰ মানুহৰ ল'ৰা ছোৱালীহে পঢ়ে। এতিয়া আজমলৰ ল'ৰা ছোৱালী, আজমলৰ মানুহ মানে কোন? আজমলৰ মানুহ কি অসমৰ নহয় নেকি? তাতে অসমৰ ল'ৰা ছোৱালী নপঢ়ে নেকি? নে তাতে অকল মুছলমান ল'ৰা ছোৱালীয়ে পঢ়ে? মই জানাতো তাতে মুছলমান, হিন্দু চব ধৰ্মৰ ল'ৰা ছোৱালীয়ে পঢ়ে। এতিয়া মোৰ জানিব মন, মোক সঁচাই কোনোবাই মোক এই ইনফৰমেশ্যনটো দিব নেকি? তাতে কোনোবা কি বেলেগ কাণ্ট্ৰিৰ ল'ৰা ছোৱালী পঢ়ে নেকি? ক'ৰবাত ডুবাইৰ, ক'ৰবাত আফগানিস্তান, ক'ৰবাত পাকিস্তানৰ ল'ৰা ছোৱালী পঢ়ে নেকি? অবভিয়াছলি অসমৰ ল'ৰা ছোৱালীয়ে পঢ়ে, মই যিমানখিনি জানো। আমাৰ CM ছাৰে দুখ লগা বুলি কোৱাতকৈ, আজমলৰ মানুহে মানে ডক্টৰ ইঞ্জিনিয়াৰিঙৰ চিট লোৱা বুলি কোৱাতকৈ, মোৰ মতে আমাৰ CM ছাৰে এইটো বস্তু গুৰুত্ব দিব লাগিছিলে যে আজমলৰ Super40ত এনেকুৱা কি পঢ়ায় ষ্টুডেণ্টবোৰক যে তাৰ পৰা ইমানকৈ ষ্টুডেণ্ট ওলায়। কিন্তু তেওঁ ক'লেগৈ কি যে আজমলৰ মানুহে পাইছে, আজমলৰ মানুহে ডক্টৰ ইঞ্জিনিয়াৰিঙৰ চিট লৈ লৈছে। আমাৰ বিৰাটে দুখ লাগিছে। দুখ লাগিব নালাগে CM ছাৰ, আপোনাৰ মানুহে পাইছে, আপুনি অসমৰ CM হয়, তেন্তে আজমলৰ মানুহে কেনেকৈ পালে? আমাৰ CM ছাৰে যেতিয়া 10 বছৰমান আগত, 10 বছৰ নহয় ধৰকচোন, মানে 6-7 বছৰ আগত যেতিয়া আমাৰ CM ছাৰে এনেকৈ ষ্টেজত ভাষণ দিয়ে নহয়, তেতিয়া ভাষণবোৰ শুনি পেলাই বিৰাটে ভাল লাগিছিলে। এইটো মোৰ নিজৰ অপিনিয়ন হয়, বিৰাটে ভাল লাগে তেওঁৰ মানে অপিনিয়নবোৰ, তেওঁৰ আইডিয়াছবোৰ বহুত ভাল লাগে। এতিয়াও তেওঁৰ আইডিয়াছ ভাল লাগে, এতিয়াও তেওঁক মই বিৰাটে ৰেচপেক্ট কৰোঁ। তেওঁৰ কিছুমান ষ্টাইল আমি ফ'ল' কৰোঁ, কিছুমান তেওঁৰ টেকনিক আমি ফ'ল' কৰোঁ। কিন্তু আজিকালি তেওঁ এনেকুৱা কথাবোৰ কিয় কয় মই বুজি নাপাওঁ। মানে ছাৰ, এতিয়া মই আপোনাক লগ পাব, কেতিয়া আপোনাক মই লগ পাওঁ সেইটো মই নাজানো। মোৰ এইটো ভাগ্য আছে বা নাই আপোনাক লগ পাবৰ কাৰণে, সেইটোও মই নাজানো। কিন্তু মই আপোনাক এই ভিডিঅ'ৰ থ্ৰুদি এটা বস্তু কওঁ, আপুনি আগতে যেনেকুৱা আছিলে আপুনি সেনেকুৱা হৈ যাওক। কাৰণ মই আমাৰ সেই আগৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক মিছ কৰোঁ। আপোনাৰ সেই আগৰ ষ্টাইলটো, আপোনাৰ আগৰ টেকনিকটো, আপোনাৰ আগৰ কথা কোৱা ষ্টাইলটো। কিন্তু আজিকালি আপুনি এনেকুৱা কিছুমান কথা কৈ দিয়ে, এই কথাবোৰ শুনি পেলাই মানে বিৰাটে দুখ লাগে। এটা কথা মনত ৰাখিব ছাৰ, আপুনি CM হয় অসমৰ, ইয়াতে কোনো কাৰো বেলেগৰ মানুহ নহয়, চব আপোনাৰে হয়। ইয়াৰে গছ, ইয়াৰে পাহাৰ, ইয়াৰে মানুহ, ইয়াৰে চৰাই চব আপোনাৰ হয়, কাৰণ আপুনি অসমৰ CM হয়। ইয়াতে কোনো আজমলৰ ল'ৰা ছোৱালীয়ে পোৱা নাই। লাষ্ট এটাই কথা, ইয়াতে কোনো আজমলৰ ল'ৰা ছোৱালীয়ে পোৱা নাই। ইয়াতে যোনে পাইছে চব আপোনাৰ ল'ৰা ছোৱালীয়ে পাইছে, আপোনাৰ মানুহে পাইছে, কাৰণ আপুনি হয় অসমৰ CM। আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, সকলোৱে একদম খুচ থাকিব, পজিটিভ থাকিব। জয় অসম।